Welcome to my YouTube channel Dipali Deka Kus. মই আজি আমাৰ চিকাৰী পথাৰ প্ৰাথমিক শাখাৰ উদযাপন কৰা ভোগালী বিহুৰ ভেলাঘৰটো দেখুৱাব ওলাইছোঁ। এয়া আমাৰ সন্মুখৰ ভেলাঘৰ গেটটো। এয়া ভেলাঘৰ প্ৰৱেশ কৰিছোঁ। এয়া গাভৰুসকলে চেলফি উঠি আছে। এয়া আমাৰ এজন বাপ। এয়া সন্মুখৰ পৰা গেটৰ মুখৰ পৰা একেবাৰে গামোচা আৰি আৰি দিছে, দেখিবলৈ কি সুন্দৰ লাগিছে। আৰু অকণমান গ'লে ভেলাঘৰটো পামগৈ। ভেলাঘৰটো তলাতল ঘৰৰ নিচিনা বনাইছে, বৰ ধুনীয়া লাগিছে। এয়া মেজি দুটা জ্বলালে, এতিয়া এটা আছে। গাঁওবুঢ়া তথা উপদেষ্টা মাননীয় শ্ৰীযুত দিগম্বৰ হাজৰিকা তেখেতকো এখনি ফুলাম বিহুৱানেৰে আদৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে ভাত খাই আছে আইসকলে, এইফালেও বহিছে। একে শেষৰ পুৰস্কাৰ খেলটো খেলিম আৰু সদৌ শেষত প্ৰথম পুৰস্কাৰ খেলটো খেলিম। ভোগালী বিহুত আমাৰ লটাৰী খেলো পাতিছে। আজি লটাৰী খেল আৰম্ভ হৈছে আৰু নাপায় ফুটা থকাৰ কাৰণে সোমাব, তাৰ ফুটা নাই মানে নোসোমায়, পুৰস্কাৰ নাপায়। আমাৰ ফুটা কপাল নহয়, আমাৰ জ্বালাই মাৰা। এই লটাৰী খেলৰ টেকেলিবিলাক সজাই থৈছে। উপৰি পৰি যায় ন, আমাৰ ফুটা উপৰি পৰি যায়। বলে মা ডেলি দেখা আকৌ হাজাৰ যাৰ যাৰ গুটি টানিব মন আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাক আগত বহা, পিছফালে পাৰিলে নহ'ব। এই আগত বহা, আগত বহি থাকা। আমি মাতিম প্ৰতিবাৰতে 4জনকৈ বেলেগ বেলেগ দেই। ইয়াত বহি যোৱা চাব নালাগে। হাতখন সোমাই এটা এনেকৈ কৰি উলিয়াই লয়। এটা 0, ইয়াৰ পিছত অমন 0 0। প্ৰথমটো একক ঘৰ নম্বৰ ওলাইছে 0। এতিয়া দ্বিতীয় নম্বৰ আহিছে, 9 নম্বৰ ওলাইছে। হেল্ল', এইটো লাষ্টৰ পৰা খেলিছোঁ, সেইকাৰণে তলৰ পৰা নম্বৰটো লিখি যাব লাগে। 0 6 6 0 6 শতকৰ ঘৰত। এতিয়া এইবাৰ হ'ল 13 নম্বৰ খেল। 13 নম্বৰত কি আছে পুৰস্কাৰ? বুটৰ দালি একদম ৰুটিৰ লগত ঘুগুনি বনাই খাবলৈ ভাল হ'ব। বুটৰ দালি এইবাৰ মাটি দালি। এইবাৰ আহিলে মতা পাতিহাঁহ। পুৰস্কাৰ পাই হাঁহি মুখে গৈছে, তেখেতলৈ ধন্যবাদ থাকিল। আৰু যিসকলে নাই পোৱা, বেয়া পাই টিকেট কেইটা ফালিও পেলাইছে, তেখেতসকললৈ ধন্যবাদ থাকিল। ভোগালী বিহু সমাপ্ত হ'ল।
এই খেলত এইটো পাতিহাঁহ মতা পাইছে এইজন পুৰস্কৃত লোকজন। ভোগালী বিহু ইতিমধ্যে সমাপ্ত হৈছে, মানুহবিলাক ঘৰা ঘৰি গৈছে। মোৰ ভিডিঅ'টো আজি মই ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ। জয় আই অসম।